ৰবীন্দ্ৰনাথ ঠাকুৰ অসমীয়া সাহিত্য জগতত এক চিৰসেউজ নাম। লগতে বেংগলী সাহিত্যৰ এক চিৰসেউজ নাম হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ। আহকচোন আমি আজি ৰবীন্দ্ৰনাথ ঠাকুৰৰ বিষয়ে 10টা শাৰী চাওঁ। প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষৰ সাহিত্যক বিশ্ব সাহিত্যত চিনাকি কৰাই দিয়া মহান ব্যক্তিগৰাকীয়ে হৈছে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ। তেওঁৰ জন্ম হয় 7 মে 1861 চনত কলিকতা চহৰত। আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি আপোনালোকৰ ওচৰলৈ মই ৰবীন্দ্ৰনাথ ঠাকুৰৰ বিষয়ে 10টা শাৰী লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। যদি ভাল পায় লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। ভিডিঅ'টো শেষলৈকে চাব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। এনেকুৱা ভিডিঅ'বোৰ আপোনালোকে পাই থাকিবৰ বাবে কাষতে থকা বেল আইকনটো টিপি দিব। আহকচোন এতিয়া আমি পৰৱৰ্তীলৈ অংশলৈ আগবাঢ়োঁ। তেওঁ সাহিত্যৰ বাবে নোবেল বঁটা লাভ কৰা প্ৰথমজন ভাৰতীয়। 8 বছৰ বয়সত তেওঁ কবিতা লিখিবলৈ আৰম্ভ কৰে আৰু 16 বছৰ বয়সত তেওঁৰ প্ৰথম সংকলন প্ৰকাশ কৰে। তেওঁৰ পিতৃৰ নাম দেৱেন্দ্ৰনাথ ঠাকুৰ আৰু মাতৃ সাৰদা দেৱী। তেওঁ ব্ৰিটিছ শাসনৰ প্ৰবল বিৰোধিতা কৰিছিল আৰু মহাত্মা গান্ধীৰ নেতৃত্বৰে পৰিচালিত ভাৰতীয় স্বাধীনতা আন্দোলনক সমৰ্থন কৰিছিল। 1913 চনৰ নৱেম্বৰ মাহত গীতাঞ্জলি কাব্যপুথিৰ বাবে সাহিত্যৰ নোবেল বঁটা লাভ কৰে। গান আৰু কবিতাৰ পিছতে তেখেতৰ আটাইতকৈ প্ৰভাৱশালী ৰচনা হৈছে চুটিগল্প। ৰবীন্দ্ৰনাথ ঠাকুৰৰ নৃত্যপ্ৰধান নাটসমূহক ৰবীন্দ্ৰ নৃত্যনাট্য বুলি জনা যায়। 1941 চনৰ 7 আগষ্ট তাৰিখে তেখেতৰ মৃত্যু হৈছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এনেকুৱা ভিডিঅ'ৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো কেনে পালে জনাব। ধন্যবাদ।